দুদিন পিছত মহিলাগৰাকীৰ গাড়ীৰ এক্সিডেণ্ট হ'ল। গাড়ী মই একেলগে চলাইছিলোঁ, ড্ৰাইভাৰ মই আছিলোঁ, মহিলাগৰাকী চিটত আছিলে। গাড়ী এক্সিডেণ্ট হ'ল, মহিলাগৰাকীৰ হাত আৰু ভৰিখন চিৰদিনৰ বাবে ঘূণীয়া হ'ল। ড্ৰাইভাৰ ময়ে আছিলোঁ, দুখ মোৰ। এতিয়া মই গৈ ক'ম যে তোমাৰতো হাত আৰু ভৰিখন ভাঙি গ'ল, এতিয়া মই আৰু এজনী ঘৈণীয়েক লৈ আহিম। ইয়াতকৈ দুৰ্ভাগ্যৰ কথা সভ্য সমাজৰ বাবে আৰু কি হ'ব পাৰে। আৰু যেতিয়া এজন বিধায়কে কয় যে ডাঙৰজনী ঘৈণীয়েকৰ বেমাৰ আজাৰ হ'লে আৰু এজনীক বিয়া কৰোৱাৰ অনুমতি দিব লাগে, মই ভাবোঁ অধ্যক্ষ মহোদয়, ইয়াতকৈ অমানৱীয় কথা একোৱেই হ'ব নোৱাৰে। আৰু এই কথাবোৰ যদি আমি কোনোবাই ক'ৰবাত শিকিছোঁ, এই প্ৰৱণতাৰ পৰা আমি বাদ দিব লাগে। অধ্যক্ষ মহোদয়, আমাৰ হিন্দু ধৰ্ম, আমাৰ সভ্যতাই শিকায় পত্নী আৰু পুৰুষৰ সম্পৰ্ক বহু জনমৰ পৰা নিৰ্ধাৰণ হৈ থাকে। মোৰ যদি পত্নীৰ, আমাৰ যদি পৰিবাৰৰ অহাকালি কেঞ্চাৰে ধৰাত পৰে, সেইজনী পত্নীক জীৱনৰ সৰ্বস্ব দি হ'লেও আমি চিকিৎসাৰ বাবে চেষ্টা কৰিম। সেই সময়ত দ্বিতীয় বিবাহৰ কথা চিন্তা কৰা সেই মানুহজন মানুহ হ'ব পাৰে জানো? সেই মানুহজন মানুহ হ'ব পাৰে জানো? অধ্যক্ষ মহোদয়, মই অনুৰোধ কৰিম, আকৌ মই কংগ্ৰেছ দলক অনুৰোধ কৰিম, ই এটা বহুত ডাঙৰ দল, ই এটা মহান সংস্কৃতিৰ পৰিচায়ক আছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰাম, ই মহাত্মা গান্ধীৰ দল। এই দলটোক, মহাত্মা গান্ধীৰ দলটোক মৌলবাদী চিন্তাধাৰাৰ দললৈ ৰূপান্তৰ নকৰিব, কেতিয়াও ৰূপান্তৰ নকৰিব। অধ্যক্ষ মহোদয়, মই সদনত জোৰেৰে ক'ম যে আমি এনেকুৱাও আইন আনিব লাগে যাতে মহিলাগৰাকীক বেমাৰ হ'লে কোনো স্বামীয়ে চিকিৎসাৰ পৰা আঁতৰি যাব নোৱাৰে, চিকিৎসা কৰিব লাগিব, দ্বিতীয় বিয়াৰ প্ৰশ্নই উঠিব নোৱাৰে। অধ্যক্ষ মহোদয়, স্বামী আৰু পত্নীৰ সম্পৰ্ক ভাৰতৰ সভ্যতাই কয় পূৰ্ব জনমতে নিৰ্ধাৰণ হৈ থাকে। ই এক এৰাব নোৱাৰা সম্পৰ্ক। সতী যেতিয়া মৃত্যু হৈছিল, মহাদেৱৰ পত্নী আছিল, সতীৰ মৃত্যু হৈছিল, সেই সতীয়ে আকৌ পাৰ্বতী ৰূপে জন্ম লৈছিল, কাৰণ পতি আৰু পত্নী কেতিয়াও বেলেগে থাকিব নোৱাৰে, জীৱনে জীৱনে একেলগে থাকিব লাগিব।